हेलो फ्रेंड, गुड मॉर्निंग। আপোনাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ পুনৰ দিছপুৰ হস্পিটেললৈ। আৰু আজি হেনো বৰমাহঁত ঘৰলৈ যাব, আৰু সেই গতিকে আমি ৰাতিপুৱা আহিলোঁ। সেয়ে আৰু তেনেহ'লে চাই থাকিব আপোনালোকে। আৰু মাই বস্তু বাহানিবোৰ বেগত ভৰাবলৈ ধৰিছে। ঘৰৰ পৰা যি বস্তু আনিছে লাগতিয়াল সেই সকলোবোৰ বেগত ভৰাই দিবলৈ ধৰিছে, নহ'লে ৰৈ যাব। মেডিচিন কাগজ পত্ৰ যিমানখিনি আছে সকলো টিক টাক কৰি থৈ দিলে, নহ'লে পিছত আকৌ দৌৰাদৌৰি হ'ব। সেয়ে আৰু এতিয়া বৰমাক এবাৰ দেখাই দিছে। দেখিছেনে বৰমা বহি আছে। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে যে বৰমাৰ প্ৰথমতে বাওঁ হাতখনত কেণ্ডুলামটো ভৰোৱা আছিলে, পিছত কি হ'ল, হাতখন একেবাৰে ফুলি গৈছে আৰু তেজ ওলটা কৰিবলৈ অহা বুলি ক'লে। সেই গতিকে নাৰ্ছে সোঁ হাতখনত কেণ্ডুলাম ভৰাই দিলে। আৰু এতিয়া বৰমাক খাবলৈ দিলে ইডলি পিঠা, চাটনি আৰু কিবা এটা খাবলৈ দিলে। আৰু মোকো খাবলৈ দিছিলে, কিন্তু মই নেখালোঁ। আৰু বৰমা খাই কিনে ক'লে একেবাৰে কিবা কিবা লাগে বোলে। সেয়ে ডাষ্টবিনত পেলাই দিলে। আৰু দেখিছেনে যোৱাকালি দুপৰীয়া ভাত এতিয়ালৈকে আছে। সেই ভাতটো অকণমান খাইছিলে, কিন্তু একেবাৰে টেষ্টটো ভাল নহয়, কিবা কিবা লাগে, সেইকাৰণে নাখালে। সেয়ে আৰু এতিয়া আমি আটাইবোৰে এনেকৈ বহি আছোঁ। কি হ'ল, মোৰ বৰদেউতাৰ কিবা এটা চেকআপ আছিলে, আৰু বৰদেউতাই গৈছে অন্য এখন হস্পিটেললৈ। আৰু সেই গতিকে মই বৰদেউতালৈ অপেক্ষা কৰিছোঁ। কিন্তু ডক্টৰে আমাৰ ৰিলিজ কেতিয়াবা দিছিলে, কিন্তু বৰদেউতাৰ কাৰণে আমি ৰখি থাকিবলগীয়া হ'ল। আৰু দেখিছেনে ৰখি থাকি একেবাৰে আমনি লাগি গৈছে। সেই গতিকে মাও অকণমান শুই দিলে, আৰু আপোনালোকক হাই কৰি দিলে। আৰু এইপিনে বৰমাও শুই দেখিছেনে, বৰমানৰ ৰখি ৰখি একেবাৰে আমনি লাগি গৈছে। আৰু মোৰ তেনেকৈ খোৱা ঠাই নাই, সেই গতিকে মই এনেকৈ চেয়াৰতে বহি কিনে ভিডিঅ' বনাই আছোঁ আপোনালোকক দেখাম বুলি। এনেও ধৰকতো এনেকৈ ৰখি থাকিব লাগে, বহুতে আমনি লাগে। আৰু এতিয়া মই অকণমান বহিবলৈ কিমান শুই থাকিব শুই বুলি। আৰু এতিয়া বৰদেউতাক ফোন কৰিবলৈ ধৰিছে, তেতিয়া আহি পায়। আৰু ফাইনেলি গাইজ বৰদেউতা আহি পালে। আৰু এতিয়া বৰমাহঁত ঘৰলৈ যাব আৰু অকণমান পিছত। আৰু এতিয়া নাৰ্ছক মাতিবলৈ গৈছে, কেণ্ডুলামটো খুলিব লাগিব নহয়। সেয়ে নাৰ্ছ আহি গ'ল, আৰু বৰমাৰ কেণ্ডুলামটো খুলিবলৈ ধৰিলে। আকৌ এবাৰ দেখাই দিলোঁ। আৰু ফাইনেলি বৰমাহঁত যাবলৈ ওলালে ঘৰলৈ। আগে মাই, মাজতে বৰমা, আৰু পিছে মই এনেকৈ ভিডিঅ' বনাই গৈ আছোঁ আপোনালোকক দেখাম বুলি। তেনেহ'লে চাই থাকিব। আৰু ফাইনেলি গাড়ী আহি গ'ল, আৰু বৰমাহঁত গাড়ীত উঠিলে। এতিয়া ঘৰলৈ যাব আৰু আমি বৰমাহঁতক বাই বাই ক'বলৈ আহিলোঁ। আমিও ঘৰলৈ যাম, কিন্তু এতিয়া নহয়, কিছুদিন পিছত যাম। আৰু এতিয়া আমিও ৰুমলৈ আহিলোঁ। আৰু দেখিছেনে ৰ'দটো আজি ইমান চোকা ৰ'দ দিছে। আৰু এতিয়া 3টা বাজিবৰো হ'ল। আৰু এতিয়া গৈ কিনে আকৌ গা ধুব লাগিব, ভাত বনাব লাগিব, এইপিনে কাপোৰো ধুবলগীয়া আছে। ৰাতিপুৱা কাপোৰ তিয়াই থৈ গৈছিলোঁ, এতিয়া সেইখিনি ধুব লাগিব। আৰু দেখিছেনে ওপৰৰ পৰা তলৰ পৰা ওপৰলৈ উঠি আহোঁতে ইমান ভাগৰ লাগি কিনে ভৰি চৰি বিষাই যে জানেনে, বাপৰে। এতিয়া আকৌ ৰুমলৈ গৈ থাকোঁ ব'লক। আৰু তাত গৈ যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰিম। সেয়ে আৰু ভিডিঅ'টো চাই শেষত কেনেকুৱা লাগিছে মোক আপোনালোকে জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈকে বাই বাই।